हेलो गाइस मोर चैनल आपनार नमस्कार मोर प्रथम भिडिओ এই সাইকেলখনৰ পৰা স্টাर्ट কৰিব লৈছো ভিডিওটো হেকলগে চাব আপোনালোকে মই আশা কৰিলো যদি ভিডিওটো ভাল লাগে জানে কি কৰিব লাগে ব্লগ মই সাইকেলত উঠিল এতিয়া বৰ্তমান এই সাইকেলখনত এক মিনিট ৰখিব উঠিল বৰ্তমান মই ৰুমৰ পৰা ঘৰলৈ গৈ আছো ঘৰত কি হয় মই হেবু আপোনালোকক দেখা যাম আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো মানে ইজাপ আছে মানে ইজাপ বহুত পাৰ কৰিব লাগে তাৰপিছত আমাৰ ঘৰ পামগে গাইস এই সাইড ফালে চাওক গোটেই বাগান আৰু এইটো সাইডে ইজাপ পাৰ হৈয়ে মই এখন লোহৰ দলং পালোঁ এখন লোহৰ দলং পালিকেইটা কি কৰিছে জানে চাৰিওপিনে পথাৰ গাইস বৰ্তমান মই গাঁও পালোহি গাঁও দলং এখন গাঁও পালোহি বৰ্তমান মই ইয়াত 1 মিনিটমান ৰখিম ষ্টেণ্ড মাৰি লওঁ তাৰপিছত আমাৰ এখন গাঁও পথাৰ সেইপিনেও পথাৰ এখন নৈ ইয়াত চবে মাছ মাৰিব আহে আৰু এই পথাৰখনত ন মানে ৰুব মানে মই জন্ম হোৱাৰ পৰা এবাৰো ইয়াত ৰোৱা দেখা নাই কাৰণ ইয়াত পানী বয়ে যেতিয়া পথাৰ ৰোৱা খান্দি হয় পানী বয়ে কোনো ৰুবই নাপায় ঐ পালে গাখীৰ খাইছ সৰুতে আমিও গাখীৰ খাইছিলোঁ এতিয়া সৰু হৈছে ন গাখীৰ খাব বৰ্তমান মোৰ ঘৰ গলিটো সোমালো ঘৰ গলি ৰাস্তাটো চাব দে ইমান বোকা আছে মানে হেলগুটি আনি থৈছে এইখিনি হেলগুটি ৰাস্তাটো পেলাবলৈ আৰু কেইবাদিনো হ'ল পুৰা বোকা হৈ আছে এইটো পিছফালে লাগিছে এই পিছফালে চাইকেলখন যদি স্পীড চলাই দিওঁ ন পিছফালে বহুত চিটিয়া সেইকাৰণে লাহে লাহে গৈ আছোঁ এই বোকা দেখিছে এই বোকাৰ পৰা ন এই বোকাৰ পৰা মানে মই চাইকেলখন চলাই যাব নোৱাৰিছোঁ চাইকেলখন চলাই গ'লে মানে পিছফালে চিটিয়াব আৰু নামৰি গ'লে গোটেই ভৰি চৰি বোকা লাগিব যিহেতু গা ধুই আহিছোঁ ন সেইটো কাৰণে তথাপিও চলাই যাম কি হয় দেখা যায় চাই থাকক নাই গিৰিবি নাই গিৰিবি ৰখি ল'বলগীয়া হ'ল যিহেতু মোবাইলটো হাতত ধৰি আছোঁ ন সেইটো কাৰণে দিগদাৰ হৈছে বোকা চাওক না বোকাত ফচি গ'ল জোর लगाते লগৰ এটা আহি আছে জলদি পালেহি মানে মোক কৈছিলে তই ৰখি থাকিবি মই ক'লোঁ তই আহি থাকিবি মই গৈ আছোঁ বৰ্তমান সি পালেহি সেইটো বাইকত আহিছে গৈ চাওঁ না চাইকেলখন ইমান বাজিছে বোকা লাগিছে চাইকেলখন বোকা লাগি এটাই মানে বোকানৰ ৰাস্তাটো আৰু আগত ৰাস্তাটোত বোকা আছে আৰু লাগিবই বোকা মোৰ পেণ্টটোতো অকণমান লাগিলে এইটো তথাপিও ধুলাই যাবগৈ কিন্তু ভাল নালাগে না ইমান ডাৱৰীয়াত বৰষুণ দিব পাৰে আজি বতৰটো আৰু মোৰ ন আগৰ ইউটিউব একাউণ্ট আছিলে মানে সেইটো মই অকল কভাৰ চং দিছিলোঁ সেইটো আজি 3 বছৰ হ'ল মোৰ হাতত ফোন নাছিল সেইকাৰণে মই আজি ফোন পালোঁ নতুনকৈ এটা ল'লোঁ মই কিবা এটা কৰিম সেইটো কাৰণে মই ফোনটো ল'লোঁ আজি ব্লগ বনালোঁ তাৰপিছত সেই একাউণ্টটো মোৰ পাছপৰ্ট পাহৰিলোঁ সেইটো কাৰণে চলোৱা নহ'ল তথাপিও সেইটো একাউণ্টত বহুত মন দিলে মোক 2.2K ছাবস্ক্ৰাইবো হৈ গৈছিলে আৰু ভিউৱাৰ্ছো বহুত হৈ গৈছিলে এতিয়া মই মোৰ লগৰটোৰ কাৰণে ৰখি আছোঁ মানে বাইকখন ঘৰত থৈ আহিব গ'ল মানে আহিছে তই ৰাস্তাটো চাফা কৰ ইমান গ'ল আহিলে নেকি এইটো শাকৰ দাম বাঢ়িলে ইমান কি কৰিব তাকে শাক বিচাৰোগে ব্লক চাই দিব এইকেইটা দুটা গ'লেই সেই দুটা গ'ল নাৱত উঠি ল'লে এতিয়া মই উঠিম চলাব আমাৰ এই ড্ৰাইভাৰ লাজ কৰিছে আমাৰ একেটা লাজ কৰিছে লাজ মোৰ লাগে প্ৰথমবাৰ বনাইছিলোঁ ভাগৰ লাগিছে আমাৰ নাওখন 3টা চলাইও নগৈছে চাওঁ না
তিনিটা ড্ৰাইভাৰ চলাই নগৈছে কিন্তু সৌ দাদাজনে অকলে চলাই গৈ আছে কলে মজা কিন্তু যাব নোৱাৰি কি মাছ নাইকে নেকি সৌ দাদাজনৰ মানে ঢেঁকীজালত বহি মেলি ঢেঁকী ৰখীয়া কৰিছে বোলক আমি চাওঁ ওচৰৰ পৰা এইখন ঢেঁকীজাল এইখন চাংখনত বহি আছে দেখা নাই কিমান ধুনীয়া দেখিছে ন চাংখন মাছ হৈছে না হৈছা দেখোন বেয়া নেকি বেয়া নেকি বৰ্তমান গৈ মই ঘৰ পালোহি ঘৰত নহয় ঘৰ যাব ওলাইছো কোনখিনি কি শাক মই ক'ব নাজানো এই দাদাজনক কৈ দিব এই দাদা এইখিনি কি শাক এইখিনি আপোনাৰ কল পচলা বুলি ই কৈছিলে এইখিনি কলমৌ শাক হয় এইখিনি চেংমা এইখিনি চেঙৰ মোৱা সেইকাৰণে চেংমৰা বুলি কয় চেংমৰা তাৰপিছত আৰু এইখিনি আছিলে পেলাই দিলি যে পানী ভেন্দি এইখিনি হৈছে ভেন্দি হয় মানে এইটো পানী ভেন্দি কিন্তু ভেন্দিৰ নিচিনাই পিছল পিছল যিহেতু মই নাজানো ন নামবোৰ সেইকাৰণে সিহঁতক সুধিলোঁ এতিয়া ক'লোঁ মই নাজানো কি অকল খাব লাগে না খাওঁ এইটো চেংমা এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰিব নালাগে যিহেতু প্ৰথম আপোনালোকে মৰম দিব তাকেই মই আশীৰ্বাদ কৰিলোঁ আপোনালোকৰ আশীৰ্বাদ যদি দিয়ে মই ভিডিঅ' বনাই থাকিম আৰুনো কি ক'ম বাই